1 কুইণ্টেলটো নহয় মুখ জপা মাছ আন মাছ নাই নাই আৰু ঘৰখনত মানুহ তিনিটাহে ঘৰৰহে তিনিটা মানে চন্দ্ৰহঁত আহিছিল সিহঁতকো দিলো আৰু মই চন্দ্ৰহঁতলে মাছ আনিছিলো নেকি নাই আনা হ'লেও আৰু সিহঁতক নিদিয়াকে পাৰো নেকি কেনেকৈ পাৰিবি বুকুৰ কুটুম যে ক'ত মৰিল গৈ চন্দ্ৰৰ লগত ফাংচন চাবলৈ গ'ল মই অত কষ্ট কৰি মাছখন আনিলো আৰু মোলৈ মাছ এডোখৰ থবলৈ তহঁতৰ হত নগ'ল জীয়েৰকে ৰাতিখন চন্দ্ৰৰ লগত ফাংচন পঠিয়াবলৈ হত গ'ল নেখাও ভাত তহঁতেই খা দুপলা নেকি দিবাকৰ দা ক'ৰ পৰানো আহিলা ফাংচন চাই আহিলো এওঁ কোন এওঁ মানে এইখন আপোনাৰ নেকি এইখনে নহয় মাৰুতিকাৰো আছে হয় কি হ'ল উঠিবা নেকি এতিয়া নালাগে নেকি ৰাতিও বহুত হ'ল পাছতে এদিন উঠিবা ব'লা আমি গৈ থাকোঁ উঠা ভালকে উঠা চন্দ্ৰ দাদা চাইডলৈ আহিবাচোন অলপ হেল্প কৰি দিবা নতুন কামটো দলঙৰ কাম শেষ হ'লেই দেখোন এই সময়তে মানুহৰ দৰকাৰ হয় বুজিছা তো শেষ ভালে সকলো ভাল যাওঁ যোৱা আকৌ লগ পাম ভয় ললি নহয় এতিয়া নাক বজাই ফটফটাই শুই থাকগে আৰু মাছ ৰাতিলৈকে ছোৱালী এদিন যে ঘৰ আহি পোৱাহি নাই সেইটো খবৰ ৰাখিছ এই ৰ'বচোন এনেকৈ ৰাতিখন চিঞৰিছে কেলে ওচৰৰ মানুহে শুনিলে বাৰু শুনক এদিনটো সকলোৱে গম পাবই সকলোৱে জানিবই আজিয়ে মই জনাই দিলো কাৰ কি ক্ষতি হব দুনিয়াখনত কি ঘটি আছে তই খবৰ ৰাখিছনে গাঁৱৰ ছোৱালী গৈ চহৰত বিক্ৰী হৈছে চহৰৰ ছোৱালী গৈ বিদেশৰ ফাইনত বিক্ৰী হৈছে এইবিলাক খবৰ তই ৰাখিছ আমাৰ চন্দ্ৰ কিন্তু তেনেকুৱা নহয় দেই কেলে হ'ব চন্দ্ৰ পৃথিৱীৰহে তাতে এই চন্দ্ৰ আমাৰ ঘৰৰ ওচৰৰে আকাশৰ চন্দ্ৰৰ গাতে যদি চেকা আছে এই চন্দ্ৰৰ গাত চেকা নাই কথা ক'বলৈ মাৰি পঠিয়াম বাপেকে বাচনি বটাই ক'ৰবাত ফাল খাই পৰিবিগে যা বুলি কৈছি নহয় জেনি মই এই ৰাতিখন আজি ৰাতিখন পাতিলি কিয় আজি মই ফয়চলা কৰি হেৰিম ফয়চলা কিহৰ ফয়চলা কৰে চন্দ্ৰৰ লগত মাকনিৰ বিয়াৰ বিয়া পাতিবলৈ হাতত ধন বিধ আছে জানো সেইবিলাক তই চিন্তা কৰিব নালাগে নহয় মুঠৰ ওপৰত মোৰ ছোৱালীক মই বিয়া দিমেই চিধা ভিতৰলৈ যা চিধা ভিতৰলৈ যা আৰু তই পিছল চন্দ্ৰ ৰবা তোমাৰ লগত মোৰ কথা আছে চাব আজি যাতে মাছ পোনে পোনে ঘৰলৈকে আহে তাক পালে মই মুখেদি ৰৌ মাছ বাহিৰ কৰি দিম ক'ত হাৰিব হৈছে বা ভিন্দু আপুনিওতো কম পুলিচ নহয় আপোনাকনো ঠগিলে নে থাক দিলা সুবিধা পাই খোজটো মাৰি দিলা একে গছৰ পাণটো কি ক'লে আকৌ এবাৰ কওকচোন মই ড্ৰেছত আছো দেই বেছি ওচৰলৈ নাহিবা কি কৰিব একো নকৰো কিটো কৰিম আৰু যাওঁ বল এজনী হাঁহি থাকিবলৈ আহিছ ভিতৰলৈ